হ্যালো বন্ধুসকল, তো আজি নতুন একটা ভিডিওত আইছোঁ। আমাৰ ধান খেতিত আইছোঁ। তো ধান খেতিৰ অৱস্থা চাই বহুতো ভাল লাগি আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইবিলাক হৈছে আমাৰ খেতি। চাওক, মানে যোৱা বছৰ কি হৈছিল, বানপানীৰ কাৰণে কাটিছোঁ যদিও মানে আধা পকা। তো আধা পকা মানে যদি ধান কটা হয় তো আপোনালোকে জানেই কিমান লছ হয়। তাৰ মাজত একদম মই দেখুৱাই আছোঁ, একদম এইখিনিলৈকে পানী ডুবি ডুবি তাৰপিছত ধানবিলাক কাটিছোঁ। তো এনেকুৱা পৰিস্থিতিটো মানে আমি মানে এৰা নাই। এইবিলাক মানে কষ্টৰ ফল নহয় এইবিলাক। তো মানে কষ্টৰ ফল সিহঁতেই গম পায়, মানে যিবিলাকে খেতি কৰে। খেতিয়কসকলৰ বহুত কষ্ট কৰিব লাগে, কাৰণ যদি 1 মোন ধান যদি বেছি পায় তাৰ পৰিয়ালটো মানে বা কিমান আগবাঢ়িল। তো এনেকৈয়ে মানে আমি খেতিবিলাক মানে ইমান যত্নৰে কৰোঁ। সাৰ পানী, তাৰপিছত খেতিবিলাক ঘাঁহ বন এইবিলাক চাফা কৰি দিয়া, এনেকৈয়ে মানে। তো খেতি আজি আহিলোঁ, তো বহুত মানে ভাল লাগি আছে, কাৰণ প্ৰায় অলৰেডি চব মানে পকিবলৈ ধৰিছে। কিছুমান মানে যিবিলাক মানে নামনিত ৰোৱা হৈছিল সেইবিলাক মানে পকা নাই এতিয়ালৈকে। জাষ্ট মানে বস্তুটো এই যিটো লিকুইড টাইপ থাকে, মানে গাখীৰৰ নিচিনা, তাতকৈ অলপ মানে চলিড হৈছে, অলপ টান হৈছে এই ধানবিলাক। তো আৰু এইটো চাওক, এইবিলাক পকি গৈছে, মানে পকিবলৈ ধৰিছে। আৰু 1 সপ্তাহমান গ'লে এইবিলাকো কাটিব লাগিব। যোৱা বছৰ ওপৰখিনি কাটিবলৈ পাইছিলোঁ, কিন্তু এইখিনি আছে না, ইয়াৰ পৰা মানে গোটেইখিনি খেতি মানে একদম পানীত বুৰ গৈছিল। এইখিনি পানীৰ তলত গৈছিল, তথাপিও কাটিছিলোঁ। নাৱৰে লৈ গৈছিলোঁ। মানে জেনেৰেলি কি কৰোঁ আমি, মানে ট্ৰেক্টৰেৰে লৈ যাওঁ ঘৰত। কিন্তু যোৱা বছৰ কি কৰা হৈছিল, মানে ডুবি গৈছিল ন, ক'ৰ পৰা ট্ৰেক্টৰ গাড়ী কেনেকৈ আহিব। চ' নাৱেৰে লৈ গৈছিলোঁ আৰু বহুত কষ্ট হৈছিল। আৰু সেই কষ্ট হ'লে বানপানীৰ মাজতে কষ্ট হয়। কিছুমানেতো কাটিব পৰা নাই, ডাইৰেক্ট মানে এই এনেকুৱা কাঁচা আছিল, ডুবি গৈছে। আৰু এইটো ডুবি গ'লেতো একদম মানে পানীত ডুবি গ'লে আৰু কাটাৰ মানে অনুপযোগী হৈ যাব। তো এনেকুৱা ডুবিলে তথাপিও কাটা যাব, কাৰণ দুই মুঠিমান যিমান পোৱা যায় তথাপিও মানে ভাল। কাৰণ ডুবি গ'লে একদম নাকাটিলেতো নাহিবই। এতিয়া গৰু ম'হৰ কাৰণে খেৰো লাগে, সেইকাৰণে এইবিলাক পকি গৈছে। চাওক, এইখিনি আৰু কাটিবই লাগিব। এইটো চাওক, এইবিলাক পকি গৈছে। এইবিলাক মানে আৰু 1 সপ্তাহমান গ'লে, অনলি 1 সপ্তাহ গ'লে এইবিলাক কাটিব লাগিব। কিন্তু যদিও কাটিব লাগে, লোৱাত মানে বহুত কষ্ট হ'ব, কাৰণ চাৰিওপিনেতো আৰু পকা নাই না। চাৰিওপিনে মানে চাৰাউণ্ডিং যিটো আছে সেইটো মানে কি হয়, মানে কেঁচাই আছে সেই ধানবিলাক। তো সেইবিলাক কাটিলেহে বস্তুবিলাক ধানবিলাক কাটি লৈ যোৱা যাব। আৰু এইবিলাক দেখা পাইছে, এইটো হৈছে কাৰেণ্টৰ তাঁৰ। তো এইবিলাক কাৰেণ্টৰ তাঁৰ আছে, কাৰণ আমাৰ ইয়াতে মেচিন নচলে। মানে এই কি বুলি কয়, যিটো পানী উঠা মেচিন, সেইটো ইয়াতে আগত চলিছিল, কিন্তু 2-3 বছৰ ধৰি ইয়াতে, মানে 3 বছৰো নহয়, 5 বছৰ ধৰি ইয়াতে মেচিন নচলে। 2-এটা চলে, মানে যিবিলাকে লাইন লোৱা নাই। তো আমি কি কৰিছোঁ, প্ৰাইভেটলি কাৰেণ্ট আনিছোঁ, মানে লাইন কিনি আনিছোঁ। গাঁৱৰ মানুহ মিলি কাৰেণ্ট কিনি আনি, খুঁটি চুটি চব এইবিলাক আমাৰ গাঁৱৰ মানুহে কিনি আনি কি কৰিছোঁ, এইবিলাক যাৰ মটৰ, মানে যাৰ বৰিং আছে, সিয়ে কি কৰিছে, মটৰ বহাইছে। তো সেই মটৰবিলাকে দি মানে মানুহে পানী দিয়ে। যদিও এই বছৰটো মানে ভাল হৈছে, যোৱা বছৰ লকডাউন আছিল, মানে পৰিৱেশৰ যিটো এনভাইৰনমেণ্ট, যিটো মানে মেইনটেনেঞ্চ, সেইটো মানে মিলি গৈছে নেচাৰৰ লগত। মানে বহুত পলিউশ্যন হোৱা নাই যোৱা বছৰ। সেইকাৰণে এইবাৰ কি হৈছে, যিটো এনভাইৰনমেণ্ট সেইটো মেইনটেইন হৈ গৈছে একদম। আৰু এইটো চাওক, এইটো মানে চবতকৈ লাষ্টত এইটো মানে আমি ৰুইছিলোঁ, কিন্তু সেইকাৰণে এইটো চাওক, কিছুমানে ওলাইছে, কিছুমান ওলাই নাই। তো এইটো কি বুলি কয়, আমি গাঁৱলীয়া মানুহে কি বুলি কয়, এইটো গাই বাছুৰ বুলি কয়। তো মানে এই 2-1টা ওলাইছে, 2-1টা ওলা নাই, মানে গৰু আৰু গৰুৰ চানা মানে যেনেকুৱা, সেইটোক মানে গাই বাছুৰ বুলি কয়। এইটো চাওক, আমাৰ বৰিংটো দেখাই আছোঁ। এইটো হৈছে আমাৰ বৰিং। এই বৰিঙত মানে এইটো কল, ইয়াত আমি মটৰ বহাওঁ। এই মটৰেদি মানে আমি পানী ইয়াতে পৰে, এইবিলাক পাইপবিলাক আছে। চাওক, ইয়াত দি ইফালেদি পানীবিলাক যায়, এইটো ড্ৰেইন বুলি কয়। আৰু এইটো হৈছে কাৰেণ্ট। ইয়াতে আমি মানে তাঁৰডাল লগাওঁ, তো ইয়াৰ পৰা ইলেক্ট্ৰিক পাছ হয়।
ফ্ৰম দিছ কাৰেণ্ট পোষ্ট এই পোষ্টৰ পৰা কাৰেণ্টবিলাক আহি তো ইফালৰ পৰা আমি তার দি লৈছোঁ তার দি যায় তো আৰু একটা নতুন বৰিং কৰা হৈছে এই বৰিংটো মই দেখাই আছোঁ এইটো কেই ইঞ্চি বৰিং মই নাজানো কিন্তু বহুত মোটা আৰু বহুত তলত বলে দিছে মই মানে নাছিলোঁ তেতিয়া এইটো তো এই বৰিংটো মানে এই কি কয় সাবসিডি বুলি যে কয় চৰকাৰৰ নতুন একটা আঁচনি বোলে কিবা পইচা দিলে এইটো মানে দিয়ে সরকারের পৰা বহুতে পাইছে কিছুমানে যোৱা বছৰে পাইছে কিন্তু আমি পোৱা নাছিলোঁ আমাৰ লেট হৈছিল সো কাগজ পাতিৰ অলপ মানে ঝামেলা আছিল তো এইটো অহা বছৰৰ পৰা এইটো কানেকশ্যন কৰা হ'ব তো চাওক মই ইয়াৰ পৰা দেখাইছোঁ তো হেল্ল' বন্ধুসকল ভিডিঅ'টো মই বেলেগ একোৰ কাৰণে মানে আপলোড কৰা নাই আপোনালোকৰ মানে সাপোৰ্টৰ কাৰণে মই ভিডিঅ' এটা জাষ্ট এনে আপলোড দিলোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আগলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ গতিকে ধন্যবাদ আপোনাৰ দিনটো শুভ হওক